Hi, welcome back to my YouTube channel AK Baba Creation. More YouTube channel আপোনালোকক স্বাগতম জনাইছো। এটি মোৰ ফাৰ্ষ্ট YouTube ব্লগ ভিডিঅ' আপোনালোকক আজি দেখুৱাবলৈ লৈছো আমাৰ গাঁৱৰ পৰিৱেশ। এয়া চাওক গাঁৱৰ দৃশ্য, কি ধুনীয়া সেউজীয়া পথাৰ, ধাননিৰে ভৰা। আৰু 3 মাহ পিছত এই ধানবোৰ কাটিব পৰাই হ'ব। চাই লওক গাঁৱলীয়া পথাৰ এইবিলাক। আজি বহুত দিনৰ মূৰত পথাৰত আহিছোঁ তো, মানে আলি যাবৰ কাৰণে খোজকেইটা আলিত নপৰে, মাজে মাজে পৰি পৰি যাওঁ। তো তাৰ কাৰণে ভিডিঅ'টো সিমান এটা ভাল হোৱা নাই। যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ। পথাৰৰ পৰিৱেশবিলাক আপোনালোকক দেখাই আছোঁ। আলিৰ মাজে মাজে কিছুমান সাপ পৰি থাকে, সাপক লগি ভয়ো লাগে, তথাপিও পাৰা পৰ্যন্ত দেখাই আছোঁ। এয়া ই মাছ পাইছে, এটা মাছ বুটলিব। বুন আলি আৰু গুচাই দিলে হ'ল আৰু বুনখিনি। এবাৰ চাই দিয়ক ইভাগে চাওকচোন, চাওঁ ন। আগতে মানে আমি এইখিনি মাটিত খেতি কৰিছিলোঁ, এইখিনিত। চ' এতিয়া এইখিনি মাটি বন্ধকীত আছিলে, বন্ধকীৰ পৰা মানে নিকাল দিলে। তাৰপিছত এই তাত খেতি কৰা হৈছোঁ এইবাৰৰ পৰা। এই আমাৰ ঘৰৰ মানুহ তাত অলপ জিৰাইছে, বহুত ৰ'দো দি আছে। তো অলপ কৰি দিছোঁ ময়ো। আমাৰ গাঁৱৰ ভাষাত জাপি বুলি কয়, মানে বৰষুণ দিলে এইটো যদি পিন্ধি লয় পানীটো নপৰে, নিষ্ঠুৰ মানে কাম কৰি থাকিব পাৰিব। বৰষুণ আহিলে টেনশ্যন নাই, ৰ'দ দিলেও টেনশ্যন নাই। চ' চাহ খাবৰ সময়ত এইটো খুলি থৈ দিছিলে আৰু পিন্ধি ল'ব। আপোনালোকক দুই একবাৰ পিন্ধি দেখুৱাই দিম কেনেকুৱা হয়। এনেকৈ এডাল ৰছী থাকে, এই ৰছীডাল
গলত হয়দি এনেকৈ লৈ চট্টিটোত লাগি থ'ব লাগে। কেনেকুৱা লাগিছে গাইজ ক'ব কমেণ্টত, আৰু এইটোৰ নামটো কি আপোনালোকে যদি জানে কৈ দিব কমেণ্টত। কেনেকুৱা লাগিছে? হয় পথাৰৰ পৰা আহি আমি পালোঁ এয়া চাহৰ তেতলি, এয়াতো মোৰ লগ। দুয়োটাৰে ভৰি দুখন একদম বোকা দি একদম লিতবত হৈ গৈছে। এয়া চেণ্ডেল। আমি এতিয়া এটা খাল আছে, খালটোত ভৰি হাত ধুই যাই থাকিম। চলো, এয়া আমি চেণ্ডেল হাতত লৈছোঁ আৰু যাই আছোঁ। খালটো পালোঁ, এতিয়া খালটোত আমি ভৰি হাত ধুম। ভৰি হাত ধুলোঁ আমি, ভৰি হাত ধুই এতিয়া যাই আছোঁ। এই কুকুৰটোৱে আমাৰ পাছে পাছে আহি আছে, দেখছি না? আমাৰ কিবা বিপদ হ'ব বুলি কুকুৰটোৱে আমাৰ পাছে পাছে আহি আছে। আহি এটা মইনাক লগ পালোঁ আৰু সুধিলোঁ মইনাটো। শুনিছা? তো গাইজ আমি ফাইনেলি পথাৰৰ পৰা আহি পালোঁ। এতিয়া চাইকেলৰ টিফিনটো আমি থলোঁ, চাহৰ তেতলিটো এতিয়া তালাটো আস্তেকৈ খোলোঁ। তাৰপিছত আমি দুয়োটাই চাইকেলত উঠি ঘৰতে ৰাস্তাটো পাৰ হৈ লওঁ। এই তালাটো খোলাই নাযাইছোঁ নে? আমি আহি এই ৰাস্তা পালোঁ। ৰাস্তাটো পাৰ হোৱাৰ পিছত আমি বঢ়িয়াকৈ দুয়োজনে চাইকেলত উঠি বিন্দাছ যাই থাকিম। আহি আছোঁ, এয়া মোৰ লগ। এখন পথাৰ আছে। আচল পাটনাৰ মোৰ ইহে আছিল, মানে সেইটো ইয়াৰ ভাগ আছিল। ফাইনেলি ঘৰ আহি পালোঁ গাইজ। তো ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। বা